তো গাইস বলা আজি বল খেলিব যাও তো বলা খেলিব যাও মই হৈ গলো আহি দেখিলো সবে খেলি আছে মই ধুমধাম বলটো খেলাইছোহি গাইস মা খেলিব আহিছে মটো জাস্ট গো আহিছে তো চেনেলটো সাবস্ক্রাইব কৰি দিব মজা চিনেমা চাই তো গাইস এও বল শট মাৰিব যাওঁতে পৰি থাকিলে তাৰ পাছৰ বাৰ কিন্তু 4 মাৰিলে দে গাইস তেও এজন বোলে বিৰাট কোহলি 4 টো মাৰি বোলে তেও কি ইমোশন দি আছে চাকচোন বেট পাত লৈ ওদিলে কি মাইলা তো ইলো এম্পায়াৰ White ball! No, run lagay. कीपर हो ओ ये कीपर है गाइस तो गाइस এজন বোলে रोहित शर्मा এজনে বল খাইছে গাইস तमाम रोहित शर्मा মোচন দি আছে চাকচোন रोहित शर्मा কোনো পাত্তা নাপালো গাইস আউট হলে বা মোৰ পাল মই যাও বা বেট ধৰিবলৈ মোৰ মুটটো চাকচোন বেট ধৰা কেনেকৈ আছো আহি পায় প্ৰথম বলটোৱে খালো মানে বলটো কোবাবই নোৱাৰিলে তাৰ পাছৰ বলটো যেনতেন লগাইছোহে আৰু ৰান চান নললে গাইস এবাৰ গাইস 6 কোবাম চাকচোন এবাৰ 6 গল গাইস ये गेम लाना पड़ेगा ये गेम আকৌ নেক্সট বলটো দিছে চোৱা এবাৰ নেক্সট বলত আকৌ কোবালো 6 তাৰপিছত হিটো হোৱা চেছ আকৌ এবাৰ বেলেগ এজন আহিছে এবাৰ বেলেগে দিব বল এবাৰ কি হয় চাচোন তো গাইস এবাৰ কোবাব নোৱাৰিলো প্ৰথম বলটো খালোৱে তো গাইস বলে পুৰি ৰান হৈ আছে বোলে তো গাইস পথাৰত খেলা মজাই বেলেগ চাকচোন কি বালি তো গাইস এবাৰ আগুৱাই গলো কিন্তু নো বলে হলে এবাৰ ফ্ৰী হিট পাই গলো ফ্ৰী হিট হল বোলে এবাৰ আৰু শট দিবহে লাগে আৰু গাইস এটো তামাম ফুল তালছে এইটো কুবাইছো পুৰা একদম গা জোৰেৰি কিন্তু ৰানহে ল'ব লগা হ'ল 4-6 নম্বৰ তাকে আৰু দৌৰিলো ৰানটো ল'বই লাগিব এইজন চাকচোন কি খাপৰ দৰে গৈছে ফিটি খাপৰ দৰে পোৱাৰ পিছত আকৌ ব্যায়ামহে কৰাত লাগিছে তেওঁ চাকচোন গাইস কি হ'ব আৰু তো গাইস আমাৰ বোলে 36 ৰান হ'ল মইও শুনি আৰু কুবাৰহে লাগিলো হিটটো মানে বাঢ়ি গৈছে তো আজি বহুত খেলিলো আৰু এবাৰ চাকচোন এইটো বল খালো হেচোন চিনৰ বাহিৰতে আছিলে মই অলপ আউট কৰি দিবলৈ আকৌ সোমাই গলো সি লগতে তো গাইস আকৌ বল দিয়াত লাগিলে এবাৰ আকৌ 6 এটা দিলো চাকচোন 6 এবাৰ আকৌ তো গাইস অভাৰ খতম এবাৰ আমাৰ ফিল্ডিং কৰা পাল হ'ব এতিয়া तो गाइस এবাৰ कीपर हो মইও কিপাৰ হওঁ বুলি কিপাৰ জেগাত আহি গলো বেটছমেনে বেট ধৰিব আহি গল তো বেটছমেন এদি গল বেট ধৰিবলৈ এতিয়া মইও কিপাৰ হওঁ আপোনালোকে চাই থাকক অলপ তো গাইস প্ৰথম বল দেখালে চাকচোন ইমান ওপৰত দিছে বেটছমেনে বলটো ঢুকিয়ে নাপালে কোবাবই নোৱাৰিলে চাকচোন বেচেৰাটো বেচেৰাটো আকৌ কোৱাব নোৱাৰিলে চাকচোন তো গাইস অফাৰে হৈ গ'ল আকৌ এতিয়া বেটছমেন খলাইছে এবাৰ নতুন এজন আহি গৈছে এবাৰ চাও কি মাৰে এজনে আমি জিকিলো আৰু সেইদিন ক'তনো জিকিব পাৰিম যিমান যি নহয় খেলি ভাল লাগিল মানে 20 রানত মানে 2 ভাগ 20 রান আউট হলো এতিয়া 21 রান খেলততো হাজিকা থাকেই ন জিকিলি না হাইলি জিকিলো একদম তো গাইস খেলি হল যাব বল তো গাইস খেলত হাৰিলেও কোনো কথা নাই জিকিলেও কোনো কথা টাইম পাছ কৰাৰ কাৰণেহে খেলো তো গাইস আজিলৈ বা নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব